নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ যোৰহাটৰ কাঠগাঁৱৰ যুৱকসকল আৰু ব্যৱসায়ী সন্থাৰ সৌজন্যত আমি শ্ৰী শ্ৰী বাবা বিশ্বকৰ্মা পূজা উদযাপন কৰিছিলোঁ। আৰু আমি মূৰ্তি আনিবলৈ ওলাইছোঁ এতিয়া ধুনীয়াকৈ। প্ৰতিকূল বতৰ, বৰষুণ দি আছে, উপায় নাই। তথাপিতো সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে আমি সুন্দৰকৈ মূৰ্তিভাগ আনি আমি স্থাপন কৰিব পাৰোঁ। ভিডিঅ'টো মই বনাম, আগলৈ চাই থাকিব। আজি ইয়াতে বহুত বেছি মানুহৰ ভিৰ আপোনালোকে দেখিছে বাহিৰৰ পৰিৱেশটো। গতিকে আমি ভিতৰলৈ সোমাই আহিলোঁ আমাৰ মূৰ্তিভাগ ল'বলৈ। আৰু তাৰ মাজতে দেখিলোঁ যিটো শাৰদীয়ৰ আগমন হৈ আছে, মা দুৰ্গাৰ প্ৰতিমাও তেওঁলোকে যথেষ্ট বনাই আছে, বাকী কাম আধৰুৱা হৈ আছে। বাকী যেনে তেনে আমাৰ মূৰ্তিভাগ আমি লৈ পেলাই বাহিৰলৈ ওলাই যাবলৈ বিচাৰিছোঁ, যিহেতু বাহিৰতো বহুত বেছি বৰষুণ দি আছে। বিশ্বকৰ্মা বাবাকে আমাৰ এই বিশ্বকৰ্মা পূজা ভাগে ইতিমধ্যে 10 বছৰ অতিক্ৰম কৰিছে। যথেষ্ট মানুহৰ ভিৰৰ মাজতো আমি বাবাক উলিয়াই লৈ আনিছোঁ এতিয়া। আৰু যিখন বাহনেৰে তেওঁক আমি আদৰি আমাৰ ঠাইলৈ নিবলৈ আহিছিলোঁ, বাহনখনত উঠাবলৈ চেষ্টা কৰি আছোঁ। আৰু খন্তেক সময়ৰ পাছতে আমি আকৌ আমাৰ ঠাই পামগৈ। তাৰপিছতে অহা কাইলৈ তেওঁক নিয়ম নীতিৰে স্থাপন কৰা হ'ব। এইখিনিতে বিশ্বকৰ্মা বাবাৰ কৃপাত সকলোৰে মংগল কামনা কৰিছোঁ। সকলোৰে যাতে আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে বাবাৰ। ইমানেই বেছি ভিৰ হৈছে, চবেই মূৰ্তি নিব আহিছে, যিহেতু বৰষুণৰ বতৰ, সকলোৱে অকণমান লেট হৈছে। আৰু বহুত কষ্টৰ মূৰত আমি মূৰ্তিভাগ উলিয়াই আনিলোঁ আৰু আমাৰ গাড়ীত বহালোঁ। এতিয়া গৈ পেলাই আমি ঘৰমুৱা হ'মগৈ। ধেমাজিৰ পৰা মূৰ্তি লৈ মানে বিশ্বকৰ্মা বাবাক এই এখেতৰ গাড়ীত লৈ ভকতে পেলাই চাই দিয়ক। ভকতৰ গাড়ীত বিশ্বকৰ্মা বাবাক আমি লৈ জয় বাবা বিশ্বকৰ্মা, জয় বাবা বিশ্বকৰ্মা। সকলোৱে একেমুখে জয় বাবা বিশ্বকৰ্মা, সকলোৱে মংগল কামনা কৰিছোঁ। আৰু অহাকালিলৈ বাকীখিনি দেখাম আৰু দেখাই দিয়ে। গায়ন বায়ন ৰেডি হৈ আছে, চব দেখাই দিয়ে ধুনীয়াকৈ, চবকে দেখাই দিয়ে। এইফালে আদৰিব লাগে। ইতিমধ্যে আহি আমাৰ পূজাস্থলী পালোহি আৰু আজি তেখেতক এনেকৈ ৰখা হ'ব। বাকী অহা কাইলৈ সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে তেওঁক স্থাপন কৰা হ'ব। সম্পূৰ্ণ ভিডিঅ' অহা কাইলৈ দেখাম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব।